স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল হোমমেকাৰ বৰ্ণালয় আৰু মই হলো আপোনালোকৰ হোষ্ট আৰু দোস্ত বৰ্ণা বৰা বন্ধুসকল আজি মই মোৰ ভিডিঅটো আমাৰ ঘৰৰ বাৰান্দাৰ পৰাই আৰম্ভ কৰিলো আজি আমাৰ পেট পূজা অৰ্থাৎ ৰেচিপি সিৰিজৰ আন এটি ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজি আমাৰ ৰেচিপি সিৰিজৰ ভিডিঅটোত থাকিব ঘৰুৱা কম মছলা দিয়া ছাগলীৰ মাংস মই আপোনালোকক মোৰ প্ৰথমটো ভিডিঅতে কৈছিলো গতিকে চাও আহকচোন মই কিদৰে বনাও হাই ফ্ৰেণ্ডছ এতিয়া মই মোৰ কিচেনত আহি গলো এতিয়া মই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোৱে ৰেচিপিটো বনাবলৈ মই লৈছো 250 গ্ৰাম ছাগলীৰ মাংস খাছিতে পঠা মই কিন্তু নাজানো দেই এইখিনি এতিয়া মই মেৰিনেট কৰি লম মেৰিনেট কৰোঁতে মই দিম অলপমান কেঁচা মিঠাতেল এয়া এইখন প্লেটত লৈছো নহৰু আদা ডালচেনি আৰু কেইটামান ইলাচি এই গুটেইখিনি এটা সুন্দৰ পেষ্ট বনাই লম আৰু লগতে দিম নিমখ আৰু হালধি এই গুটেইখিনি দি পেলাই ধুনীয়াকৈ মেৰিনেট কৰি লম মই ছাগলীৰ মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰি ললো এতিয়া আপোনালোকক বাকিখিনি দেখাও আহক এয়া এইখন কাঁহীত দুটা আলু এনেদৰে কাটি লৈছো চাৰিটা পিয়াজ লৈছো এইখিনি মই তেলত দি ফ্ৰাই কৰিম আকৌ অলপমান ধনিয়া গুৰি অলপমান জিৰা গুৰি অলপমান জালুকৰ গুৰি তিনিটা শুকান জলকীয়া দুটা তেজপাত লৈছো আপোনালোকে নিজৰ জোখ অনুসৰি লৈ ল'ব আকৌ এই বাটিটোত লৈছো অকণমান নহৰু কুটি লৈছো কিয়নো এইখিনি মই তেলত দিম আপোনালোকে এইখিনি দিবও পাৰে নিদিবও পাৰে এইটো অপচনেল হয় গতিকে আজি ৰেচিপিটো বনাও আহকচোন এয়া মই কেৰাহীখন বহাই দিলোৱে গৰম হৈছে যেতিয়া তেলখিনি দিব পৰা হৈছে অলপমান তেল মই এনেদৰে দি দিলো একচুৱেলি আজি মই মাংসখিনি বনাবলৈ মিঠাতেল লৈছো আপোনালোকে ৰিফাইন তেলো ল'ব পাৰে এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম বন্ধুসকল আপোনালোকে দেখিছেনে আলুখিনি ব্ৰাউন কালাৰটো আহিছে গতিকে মই আলুখিনি প্লেটখনত নমাই দিম এতিয়া সেই গৰম তেলখিনিতে মই পিঁয়াজখিনি দিম লগতে কুটি থোৱা নহৰুখিনিও দি দিম তিনিটা শুকান জলকীয়া যে থৈছিলোঁ সেইকেইটাও দিম লগতে দুটা তেজপাত এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম বন্ধুসকল দেখিছেনে পিঁয়াজখিনিৰ ব্ৰাউন কালাৰটো আহিছে গতিকে মই এতিয়া মাংসখিনি দিব পৰা হৈছোৱে এয়া মই মাংসখিনি এনেদৰে দি দিছোঁ বন্ধুসকল প্লেটটো আজি ৰাখিছিলোঁ জিৰা গুড়ি ধনিয়া গুড়ি আৰু জালুকৰ গুড়িখিনি এতিয়া মই ইয়াত দিব পৰা হৈছোৱে বন্ধুসকল আজি যেহেতু কম মছলা দি বনাম সেয়েহে এতিয়া মই মাংসখিনি সিজিবৰ কাৰণে ঢাকি দিম আৰু মন কৰিব গেছটো মই লো ফ্লেমত থৈছো বন্ধুসকল 10 মিনিট সময় পাইছো যেতিয়া এইখিনিতে কথা এটা কওঁ আপোনালোকে বাৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে নে নাই যদি কৰা নাই প্লিজ অনুৰোধ কৰিছো কৰি দিয়ক না আৰু লাইক এটা কৰিলেতো বিৰাটেই ভাল পাম লগতে কমেণ্ট এটা কৰিলে আৰু বেছি ভাল পাম এইখিনিতে এটা কথা কওঁ মই যে মাংসখিনি মেৰিনেট কৰিবলৈ আদা নহৰুৰ এটা পেষ্ট বনাইছিলোঁ
এই অকণমান বাটিতে থৈ দিছোঁ। এইখিনি কেতিয়া দিম আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, এতিয়া 10 মিনিট হৈ গ'ল। মাংসখিনি চাওঁ আহকচোন কেনেকুৱা হৈছে। এয়া ঢাকনিখন মই উঠাই দিওঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ মাংসৰ তেলটো ওলাই গৈছে আৰু অকণমান পানীও বিৰিঙি উঠিছে নহয়নে? এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি দিব পৰা হৈছোঁৱেই, গতিকে আলুখিনি দি দিম। আলুখিনি দি হোৱাত অকণমান সময় ভালদৰে লৰাই দিম। বন্ধুসকল, এতিয়া মই মাংসখিনিত অকণমান গৰম পানী দি দিম। এতিয়া আমি জুইটো অলপ বঢ়াই দিম। এতিয়া মাংসখিনি ভালদৰে লৰাই দিম আৰু আধা ঘণ্টা সময়ৰ বাবে ভালকৈ সিজিবলৈ ঢাকি দিম। বন্ধুসকল, আমি যে আধা ঘণ্টা ৰাখিম বুলি কৈছিলোঁ, এতিয়া 10 মিনিট হৈছে। এইখিনিতে এটা চিক্ৰেট আছে। এয়া দেখিছেনে মাংসখিনি কি ধুনীয়াকৈ এটা উতল আহিছে। এই উতলাখিনি আহিলে আমি যে মেৰিনেট কৰাৰ পৰা ৰাখিছিলোঁ আদা নহৰুৰ পেষ্টখিনি, সেইখিনি দি দিম। এয়া এনেদৰে মই পেষ্টখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম যাতে পেষ্টখিনি মাংসখিনিৰ লগত ধুনীয়াকৈ মিলি যায়। আকৌ 20 মিনিটৰ কাৰণে এনেদৰে ঢাকি দিম। বন্ধুসকল, 20 মিনিট হৈ গৈছে, সেয়েহে আমি এতিয়া জুইটো অকণমান কমাই দিম আৰু মাংসখিনি অলপ চাওঁ আহকচোন। এয়া মাংসখিনিও প্ৰায় হৈছেহি। মাংসখিনি ধুনীয়াকৈ সিজিও গৈছে। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। আজি যে বেলেগ মছলা দিয়া নাই, সেইকাৰণে ৰেড কালাৰটো হোৱা নাই বাৰু, কিন্তু অসমীয়া থলুৱা খাদ্যৰ দৰে লগা নাইনে? এতিয়া আমাৰ ছাগলী মাংসখিনি নমাই দিব পৰা হৈছেই, সেয়েহে মই বাতি এটাত এইখিনি নমাই দিওঁ। তাৰ পাছত আপোনালোকক লগ পাই আছোঁ। বন্ধুসকল, মোৰ এইমাত্ৰ ছাগলী মাংসৰ ৰেচিপিটো ৰান্ধি হৈ গ'ল। এয়া চাওকচোন, দেখিবলৈ ধুনীয়া হোৱা নাইনে কালাৰটো? বন্ধুসকল, মাংসখিনিৰ পৰা কিন্তু বৰ ধুনীয়া এটা স্মেল আহি আছে। স্মেলটো কিহৰ জানেনে? এই জালুকৰ গুড়াখিনি যে দিছিলোঁ সেইখিনিৰ। সঁচাকৈ এনেকৈতো ৰান্ধি খাব পাৰি নহয়নে? আমি কিন্তু কম মছলা দি খোৱাটো আমাৰ হেল্থৰ কাৰণে বহুত ভাল, গতিকে আমি মাজে মাজে এনেকৈও খাই চাব লাগে। এতিয়া আমি খাওঁগৈহে, এনেকৈতো আৰু মাংস আগত লৈ ৰৈ থাকিব নোৱাৰি নহয় জানো? আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব। মই খাই উঠি আপোনালোকক জনাম কেনেকুৱা লাগিল। বন্ধুসকল, এইমাত্ৰ আমি ৰাতিৰ ভাত খাই আজৰি হ'লোঁ। মই যে বনাইছিলোঁ ছাগলীৰ মাংসখিনি, আমি ৰাতিৰ ভাতৰ লগতেই খালোঁ। সকলোৱে খাই ভালেই পালে। আশা কৰোঁ আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিব। বন্ধুসকল, এতিয়া আমি বহিছোঁহি কম্পিউটাৰ ৰুমত। দেখিছেই চাগে ওচৰতে কম্পিউটাৰটো আছে। এতিয়া আমি অলপ এডিটিঙৰ কাম কৰিম। আমি মানে হাজবেণ্ডেহে কিন্তু কৰিব দেই এডিটিংখিনি। মই যে দি থাকোঁ ভিডিঅ'খিনি, তেওঁৱে এডিটিং কৰে। আজি বাৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? লাইক কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।